অসমৰ জাতি গঠনৰ পাতনি মেলোতা চাউলুং চুকাফা। হাই গাইজ, কি খবৰ আপোনালোকৰ? আৰচি মাইনা অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শিৱসাগৰ বৰপুখুৰী পাৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আহিছোঁ শিৱসাগৰ যুৱদৌললৈ। আহকচোন। এতিয়া এয়া আমি শিৱসাগৰৰ পুখুৰী পাৰত আছোঁ। এয়া একেবাৰে শিৱসাগৰ আই লভ শিৱসাগৰৰ ওচৰত আছোঁ। ইয়াৰ পৰাই যাম আমি শিৱসাগৰ যুৱদৌলৰ ভিতৰলৈ আৰু আপোনালোককো লৈ যাম। ভিডিঅ'টো কি হ'ব স্কিপ নকৰাকৈ চাই থাকক, তেতিয়া গম পাব কি হয় কি নহয়। যুৱদৌলৰ ভিতৰলৈ আহি দেখিলোঁ ইয়াত বন্তি প্ৰজ্বলন কৰি থৈছে স্বৰ্গদেউ চুকাফাৰ আৰু লাচিত বৰফুকনৰ। ময়ো সহস্ৰ প্ৰণাম জনালোঁ। আচলতে আজি আহিছোঁ প্ৰতিষ্ঠা দিৱসলৈ। টাই আহোম যুৱ পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। এয়া দেখিলেনে ইমান মানুহ হলটোৰ ভিতৰত, বহুত মানুহ আহিছে এই প্ৰতিষ্ঠা দিৱসলৈ। এয়া চাওকচোন কিমান যে মানুহ। আমাৰ ঘৰৰো বাই ভনী পেহী খুৰী চব আহিছে মোৰ লগতে। টাই আহোম যুৱ পৰিষদ টাইপাৰ আজি যিহেতু 28 সংখ্যক প্ৰতিষ্ঠা দিৱস পাতিছে শিৱসাগৰ যুৱদৌলত। তাত আহি সঁচাকৈয়ে বহুত বেছি ভাল লাগিছে আৰু তেওঁলোকৰ অনুষ্ঠানবিলাক বিশেষভাৱে বেছি ভাল লাগিলে। এয়া দেখিছেনে টাই আহোমৰ লাইলুংখাম নৃত্য আপোনালোকলৈ বুলি অকণমান আগবঢ়াইছোঁ, তাকে চাওকচোন। অসমৰ জাতি গঠনৰ পাতনি মেলোতা চাউলুং চুকাফা। পৰাক্ৰমী আহোম সাম্ৰাজ্যৰ প্ৰাণ প্ৰতিষ্ঠাতা চাউলুং চুকাফা। সেয়াই আছিল আৰম্ভণি। তাৰ পৰাই আৰম্ভ বিশাল আহোম ৰাজবংশৰ স্বৰ্ণময় কাহিনী। আৰম্ভ অসমীয়া জাতিৰ বুৰঞ্জী। সেই কথা ইতিহাসৰ স্বৰ্ণিল পৃষ্ঠাই কয়, ৰংঘৰে কয়, কাৰেংঘৰে কয়। সময়ৰ লগে লগে আহোম সাম্ৰাজ্যটো ভুগিলে বহু উত্থান। পৰৱৰ্তী সময়ত স্বৰ্গদেউ চাউলুং চুকাফাই গঢ়োৱা অসমীয়া জাতিৰ মাজত জাগি উঠিল অনেক অপশক্তি। সৃষ্টি হ'ল বিভেদ, আৰম্ভ হ'ল ক্ষমতা কেন্দ্ৰিক যুঁজ। এনে প্ৰেক্ষাপটতে মহান আহোম জনগোষ্ঠী ৰাজনৈতিক, অৰ্থনৈতিক তথা ভৌগোলিকভাৱে সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে 1995 চনৰ 16 জুলাই এক ঐতিহাসিক জনসভা টাই আহোম যুৱ পৰিষদ অসম। মহানচাও জালকচাও নামৰ সভাপতি আৰু পংকজ বৰগোহাঁই সম্পাদক হিচাপে লৈ আত্মপ্ৰকাশ কৰা টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই জন্ম সময়তে ঘোষণা কৰিছিল নিজৰ সমষ্টি। বিগত বছৰ ধৰি আহোম যুৱ পৰিষদ টাইপাই বিভিন্ন কাৰ্যসূচী আগবঢ়াই আনিছে। তাৰে স্ক্ৰীণত আপোনালোকলৈ বুলি অকণমান আগবঢ়ালোঁ, যিহেতু আমিও তেওঁৰ সেই স্ক্ৰীণতে চোৱা। বহুত বেছি ভাল লাগিলে এইবিলাক দেখি। নিজেই যিহেতু আহোম জনগোষ্ঠীয় লোক হয়, এইবোৰ খেল ধেমালিৰ পৰা আদি কৰি সকলোবিলাক যেতিয়া দেখোঁ
বা সাংস্কৃতিক অনুষ্ঠান হওক তেতিয়া বহুত বেছি ভাল লাগে আপোনালোকলৈ বুলি বহুত কিবা কিবি আৰু আছে দেখুৱাই যাম আপোনালোকে চাই যাব ইয়াৰ উপৰিও সাংস্কৃতিক অনুষ্ঠানৰ স্ক্ৰীনত যিবিলাক তেওঁলোকে দেখাইছে তাৰ উপৰি এখন আটক ধুনীয়া নাট লাচিত বৰফুকন যিখন আমাৰ সকলোৱে মন চুই যাবলৈ সক্ষম হৈছিলে তাৰে কিছু দৃশ্যান্ত আপোনালোকলৈ দিলোঁ মেজুগাৰ প্ৰবল আক্ৰমণক তিষ্ঠিব নোৱাৰি বিগত হৈ স্বৰ্গদেউ জয়ধ্বজ সিংহই বৰগাঁও ত্যাগ কৰি নামৰূপলৈ পলায়ন কৰে আৰু মেজুগাৰ হৈ পৰে অসমৰ নতুন ভাগ্য বিধাতা মোৰ সেনাসকলৰ লগত নাথাকে পুনৰ মৃত্যু গ্ৰহণ মোৰ ভয়ত কুল্লাই কুল্লুঙৰ কেতুপাল তেজ মানে দেখি তোমালোক অসমৰ মাটিত পুত্ৰ স্থাপন কৰিবলৈ নিদিও আৰু আলাপ আলোচনা কৰাৰ পিছত স্বৰ্গদেউ এটা সিদ্ধান্তত উপনীত হৈছে সেই সময়ত সেই পদবীৰ বাবে একমাত্ৰ যোগ্য অসমীয়া এজনেই লাচিত তুলাকাষৰীয়া বৰুৱা এই সময়ত লাচিতেই হ'ব আহোম সেনাৰ বাবে উপযুক্ত সেনাপতি কিন্তু কেনেকৈ স্বৰ্গদেৱ ডাঙৰীয়া লাচিতৰ বিচক্ষণ কূটনীতি আৰু উত্তপ্ত কণ্ঠৰ মই নিজেই ভাবো সেইদিনা মই মোৰ আদেশত কৰিছে আপোনাৰ আদেশত কৰিছে মোৰ আদেশত কৰিছে স্বৰ্গদেউ মোগলৰ চিন্তাই হয়তো আপুনি আপোনাৰ মগজুৰ ভাৰসাম্য পাতিব পাৰে আপুনি হয়তো মোগলৰ অধীন হ'ব পাৰে লাচিত অধীন নহয় স্বাভিমান ৰক্ষাৰ কাৰণে লাচিতে সৰ্বস্তৰ অতিক্ৰম কৰিব আৰু প্ৰয়োজনত মই সকলোকে ডাঙৰীয়া লাচিত আমি তোমাৰ আত্মসন্মান বোধৰ পৰীক্ষা ললো আৰু তুমি উত্তীৰ্ণ হৈছা মোগলে বিধ্বস্ত কৰা আহোম সৈন্যক আজি তোমাৰ নেতৃত্বৰ প্ৰয়োজন আজিৰ পৰা লাচিত তুলাকাষৰীয়া বৰুৱা আহোম সৈন্যৰ প্ৰধান সেনাপতি হিচাপে নিযুক্তি দিলো আৰু কথা দিলো তোমাৰ আৰু সৈন্যসকলৰ মাজত কোনেও হস্তক্ষেপ নকৰে আনকি মই নকৰো তুমি স্বাধীনভাৱেৰে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিবা আজিৰ পৰা লাচিত তুলাকাষৰীয়া বৰুৱাক লাচিত বৰফুকন হিচাপে নিযুক্তি দিয়া হ'ল স্বৰ্গদেৱানী হিৰৰ ওপৰত হেংদাম অসম বুৰঞ্জী পাত লুটিয়াই চালে দেখা পোৱা যায় লাচিত বৰফুকন হ'ল এক অপৰাজয় ব্যক্তিত্ব সাহস আৰু সংগ্ৰামৰ প্ৰতীক তথা সত্ৰা এক কথাত ক'বলৈ গ'লে লাচিত বৰফুকন আছিল অসমীয়া জাতিৰ আৱেগ আৰু স্বাভিমান
নিজৰ দেশৰ কাৰণে একে ৰাতিৰ ভিতৰতে গড় নবন্ধোৱাৰ কাৰণে নিজৰ মোমায়েককে শিৰচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল লাচিতে। একে ৰাতিৰ ভিতৰতে গড় বান্ধি নৰিয়াগাৰে হেন্দাং লৈ মোগলৰ লগত যুদ্ধ কৰি অসমৰ পৰা দিল্লীলৈ মোগলক খেদি পঠিয়াবলৈ সক্ষম হৈছিল লাচিত। এতিয়া আহিলোঁ টাই আহোমৰ মিউজিয়ামলৈ। একেবাৰে ওচৰতে যিহেতু ভাবিলোঁ এক পাক সোমাই যাওঁ। এইগৰাকী আমাৰ পেহী হয় দেই, তেওঁকো লগ পাই যাওঁ বুলি আহিলোঁ। আৰু লগতে টাই আহোম মিউজিয়ামতনো কি কি আছে তাকো চাওঁ বুলি ওপৰলৈ গ'লোঁ। আমি এতিয়া আহিছোঁ টাই আহোম যাদুঘৰলৈ। আৰু মোৰ লগত আছে সৰু খুৰী আৰু আমাৰ ডাঙৰ বাইদেউ হয়, আচলতে বৰ্তাহঁতৰ ঘৰৰ বৰ্তা ছোৱালী হয়। এইখন আকৌ দোলা, আগৰ দিনত ৰাণী আৰু কুঁৱৰী সকলোকে এই দোলাতে অনা নিয়া কৰিছিল আৰু এইফালে স্বৰ্গদেউ কেনিবা যায় দেই হাতীত উঠি, পিছত ডাঙৰীয়াসকল দা ডাঙৰীয়া আৰু পিছত সৈন্যসকল। আৰু এইগৰাকী আমাৰ খুৰীয়ে হয়। এইফালে দেখিছেনে বেতৰ হেতা, আগৰ ৰজাৰ দিনীয়া এইবিলাক সামগ্ৰী হয়, সংৰক্ষণ কৰি থৈ দিছে, খুব ধুনীয়া হয়। আৰু দেখিছেনে কিমান পৰিপাটি কৰি কিমান ধুনীয়াকৈ মিউজিয়ামটো ৰাখিছে, ইমান ভাল লাগিছে। এইটো বেতৰ বাকচ। আৰু এইফালে আমাৰ স্বৰ্গদেউ বহি আছে দা ডাঙৰীয়াসকলৰ লগত। আহোম সিংহাসনত আহোম স্বৰ্গদেউ। আৰু এইবিলাক হৈছে ধৰা। আৰু এইফালে সাঁচিপাতত পুথিসমূহ আছে, টাই পুথি, টাই ভাষাৰ। এয়া টাই ভাষা সাঁচি পুথি। এয়া শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল। আৰু এই যুদ্ধতে আমাৰ আহোমসকলৰ সেনাপতি লাচিত বৰফুকনে মোগলক খেদি পঠিয়াবলৈ সক্ষম হৈছিল। এয়া চাওক, তেওঁলোকৰ কিছু দৃশ্যাংশ থৈ দিছে। আৰু এইফালে আহিলোঁ তললৈ বুলি, ইয়াত আছে তাল, আহোম যুগৰ ইটা, পোৰা মাটি, মাটিৰ কলহ, এইবিলাক চাওক কি কি আছে। আৰু চব আগৰ দিনৰ ৰজাৰ দিনৰ বৌদ্ধ মূৰ্তি। এইটো হৈছে ড্ৰেগন দেই, এইটো আহোমৰ মেইন চিহ্ন। আপোনালোকে শিৱসাগৰলৈ আহিলে মিউজিয়ামত সোমাই এইবিলাক চাব পাৰিব। আৰু এইবোৰ হৈছে আচল মেইন হাথিয়াৰবিলাক দেই। চাহ খাবলৈ লাইন পাতি বহি আছোঁ, চাহ বিচাৰি বিচাৰি শিৱসাগৰত আজি চাহ নাই। এইফালে এইফালে চাহ বিচাৰি ঘুমুৰিয়াই ফুৰিছে। এইফালে আমাৰ মইনা খুৰীদেউ আছে লগত। কি খাব? পিঁয়াজি, চাহৰ লগত পিঁয়াজি। মিটিঙলৈ আহিলোঁ, অলপ ফুৰিলোঁ মেলিলোঁ চালোঁ, মুকলি মিটিঙতো বহিলোঁ, বহুত বেছি ভাল লাগিলে। এতিয়া আমি ঘৰমূৰা পখী হৈ ঘৰলৈ বুলি যাবলৈ লৈছোঁ। আমি বাছত উঠিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি।